হেল্ল' মুন্মি তুমি মোৰ কাম এটা কৰিব লাগিব 1 week later. আজি হাতখন বহুত বিষাইছে তইচোন একো কষ্ট কাম নকৰ তোৰ অকল সেইবিলাকে চাই থাক ৰাতি ৰাতি হেল্ল' বেবী কি কৰি আছা মই তোমাৰ কথাই ভাবি আছিলোঁ আজিকালি ন মই তোমাক সপোনতো দেখিবলৈ ধৰিছোঁ বেটা সপোনত দেখিছেনে টাইম আহি আছে আপোনাৰ টাইম আয়েগা গতি মাৰকে দে কি হৈছে নাজানো বহুত মনত পৰি থাকে তোমালৈ তোমাৰ চাব মন গৈছে জানা নাই অঁ বেবী কিয় খাই লোৱা না তুমি যদি নোখোৱা মই তোমাক বহুত বেয়া পাম প্লিজ খাই লোৱা প্লিজ আৰু শুনা তোমাৰতো বাৰ্থডে আহি আছে ন পৰহি মই তোমাৰ কাৰণে শ্বপিং কৰিবলৈ ওলাই আহিছোঁ তুমি যদি নোখোৱা মই বহুত বেয়া পাম গিফ্ট একো নিদিম আকৌ তোমাৰ ফেভৰেট গিফ্টকেইটা নিদিম প্লিজ আচ্ছা ঠিক আছে তুমি খাই লোৱা খোৱা না প্লিজ শুনা আকৌ বেবী মই ন তোমাৰ ফেভৰেট শ্বপিং মলখনলৈ আহিছোঁ কি কৰিলি বে আচ্ছা ৰ करोना तू कहाँ रहा पेंचोद चला चा भोसरी के পাগলাক নেকি তই শ্বপিং মলৰ কথা কৈ আছো তই কি বাল বকি আছ অঁ বেবী নহয় মানে মানে কৰোণা টাইম ন তুমি জানা ইটছ কৰোণা টাইম তো মানে বন্ধ আছে মই সেইকাৰণে ওচৰৰে দোকানৰ পৰা কিবা লৈ যাম বুলি ভাবিছোঁ বুজিছানে অঁ ঠিক আছে শুনা আকৌ মই তোমাৰ ফেভৰেট চকলেটৰ দোকানখনলৈ আহিছোঁ ভাই প্লিজ এইবাৰ ভালকৈ কৈ দে মই ঐ চতু দাদাক চকলেটৰ ফ্লেভাৰটো দেচোন এই বেবী মই ভুলে কৰিলোঁ বেলেগ দোকানখনলৈ আহি পালোঁ দেই অঁ বেবী এইবাৰ ন মই এটা দোকানখনলৈ আহিছোঁ য'ত অকল বাক্সা ভৰি আছে বৰ ধুনীয়া ধুনীয়া ফুলৰ লৈ যাম দেই তোমালৈ প্লিজ কৈ দে প্লিজ 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 অঁ বেটা ত্ৰিদীপ এই দাদাৰ কাৰণে ভাইকাৰ বক্সটো লৈ আনচোন এই বেবী কথা এটা হ'ল নহয় কৰোণা টাইমটো এতিয়া অকল মেডিকেল শ্বপবিলাকে খুলি আছে তুমি কিবা এটা খাই লোৱা না তাৰপিছত মই তোমাক কল কৰি আছোঁ অ'কে দিয়া অঁ বাই লাভ ইউ তোক মই তোৰ অকল ছেক্সৰ বাহিৰে আকৌ নোলাই নেকি তই কি বুজিবি ছেক্স ইজ এ গেম ইটছ এ গেম অফ প্লেজাৰ লাগে কিবা এটা হেল্প কৰ বুলি ক'লেও নকৰে ভালকৈ মই কি চেলাৰ নেকি হা তই ছোৱালীৰ লগত লাইন মাৰি থাকিবি লিলিমাই কৈ থাকিবি এইবিলাক কৈ থাকিম পাইছোঁ সেইকাৰণে আৰু এইবিলাক কি তাই খাব মন গ'লে খাব ন তই ইমান কিয় টেনশ্যন লৈছ এইবিলাক ভাল পোৱা এনেকুৱাবিলাক হয় ধেই এইবিলাক কি কি ভাল পোৱা এইবিলাক ভাই তই কি বুজিবি ভাল পোৱাত কিমান এটা ডাঙৰ শক্তি হয় দুটা জীৱৰ প্ৰাণীৰ এটা সংগম হয় কি বুলি ভাবিছ তই জাননে তাই মোক তাত খুৱাই আৰু মোৰ ইয়াত পেট ভৰি যায় কেনেকুৱা অপাৰৰ শক্তি তই জান নহয় তই কি বুজিবি আজিলৈকে তোৰ গাৰ্লফ্ৰেণ্ড এজনী পতাই পোৱাই নাই তো ছেক্স কৰিবলৈ ছোৱালীৰ ঘৰলৈ কেলৈ যাওঁ ইয়াতে সোমাই দে প্লেজাৰ তাত লৈ ল'ব এবাৰ একদম চুপ তোৰ হেডফোন নাই একদম চুপ নকৰিবি হ'ল হেল্ল' বেবী তুমি পালা লাভ ইউ বেবী বঢ়িয়া অঁ বেবী শুনা না মই তোমাৰ কাৰণে চব বস্তু লৈ ল'লোঁ এতিয়া আৰু এতিয়া মই বৰ্তমান ঘৰত আছোঁহি তোমাৰ ফেভৰেট বস্তুবিলাক লৈছোঁ বুজিছানে অঁ বেবী শুনা না তোমালৈ মোৰ বহুত মনত পৰে আহা না তুমি আমাৰ ঘৰলৈ এবাৰ আহা না তোমাৰ বাৰ্থডে আগতে ইয়ালৈ আহা নাই একেলগতে আমি এডভান্স বাৰ্থডে মনাম তোমাৰ প্লিজ বেবী বহুত হৰ্ণি ফিল কৰিছোঁ জানানে প্লিজ বেবী এবাৰ আহা না শুনচোন শুনা এই ৰহ অঁ বেবী অঁ এই ৰচোন অঁ বেবী অঁ প্লিজ আহা না তোমাৰ বাৰ্থডে আগতে ইয়ালৈ আহা নাই একেলগতে আমি এডভান্স বাৰ্থডে মনাম তোমাৰ প্লিজ বেবী বহুত হৰ্ণি ফিল কৰিছোঁ
বেবি অলপ পিছত ফোন কৰিছোঁ হা কাটাচোন প্লিজ নকৰ প্লিজ নেদেখাবি কাকো নেদেখাবি না দাদা প্লিজ দাদা নকৰ না তোক যি লাগে মই তাকে দিম প্লিজ নকৰ কাকো নেদেখাবি প্লিজ প্লিজ এইবিলাক নকৰ না প্লিজ 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 মোক মাফ কৰি দে না প্লিজ নকৰে নহ'লে ঠিক আছে পইচা 500 টকা এটা তই মোক এতিয়া এডভান্স দে মই তোৰ পিছত আকৌ লৈ আছোঁ তোৰ পৰা এডভান্স দে কাকো নকওঁ এইটো কথা পিছত কিন্তু মোক লাগিব যেতিয়া দে বুলি ক'ম তেতিয়া লাগিব যদি তই দিবলৈ অমান্তি হওঁ ন এই অডিঅ'টো মই কিন্তু লিক কৰি দিম চবকে দেখাই দিম মা পাপাক আৰু তোৰ গান মাৰা খাই যাব কৈছিলোঁৱে আপোনাৰ টাইম আয়েগা কটি মাৰ্কেট দে আৰু জানিবি বাপ বাপ হোতা হে The next morning. বেবি কি কৰি আছা কি তুমি কি পুচিৰ লগত খেলি আছা ঠিকেই ঐ তই কি পুচি কৈ আছ মোকো কচোন অলপ শুনো অঁ পাপা হেৰি আকৌ নতুন প্ৰজাতিৰ কেট হয় পুচি কেট অঁ ভাল আকৌ তাকে পাতি আছিলোঁ মই লগৰ এটাৰ লগত তাকে ভাবিছোঁ লকডাউনৰ পিছত লৈ আহোঁ নেকি পুচি কেট তাকে মলি থাকিবই ভাল হ'ব হেল্ল' অঁ মিছেছ বৰুৱা আপোনাৰ ভালনে অঁ কি কৰিম আৰু বৰ হৈ গৈছোঁ অঁ আপুনিও বৰ হৈ গৈছে নেকি অঁ তাকে ল'ৰাটোৱে এডভাইচ এটা দিছে পুচি কেট তাকে লৈ আহিবলৈ নিউ প্ৰজাতিৰ কেট বোলে ভাল তাকে ভাবিছোঁ লকডাউনৰ পিছত লৈ আহোঁ নেকি অঁ সেই পুচি কেট হেল্ল' 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 পাতিয়ে দিলে কিবা বুজিয়ে নাপালোঁ দে একো নাই নেটৱৰ্কৰ প্ৰব্লেম চাগে আজিকালিতো এয়াৰটেলৰ নেটৱৰ্কে নাপায় জিঅ'টোতো ক'বই নালাগে অঁ পাপা একদম সঁচা কথা ক'লা পাপা অঁ পাপা এইটো তোমাক অডিঅ' এটা শুনাম বুলি ভাবিছিলোঁ তই কি কৰিছিলি আজি তই যাবি আৰু তই ইয়াত কি কৰিছ নকৰ প্লিজ নকৰ কি হ'ল কিয় ইমান চিঞৰি আহিছ মৰা নাইতো মই জীয়াই আছোঁ আৰু তই কি ফুচফুচাই তাক কিবা কৈ আছ ক তই কি ক'ব লাগিছিলে ক কি শুনাবি তোমাৰ বাৰ্থডে আগতে ইয়ালৈ অহা নাই একেলগতে আমি এডভান্স বাৰ্থডে মনাম তোমাৰ প্লিজ বেবি পাপা মই কৰা নাই কি বেলেগৰ মাত লৈছে এইটো মোৰ নহয় মোৰ আৱাজ নহয় এইটো বেলেগৰ আৱাজ নকৰে মই কেনেকুৱা কেতিয়াও কাম কৰিব নোৱাৰোঁ পাপা তই ক তোৰ আৱাজটো বহুতে উলিয়াব পাৰে বুলি তই মোৰ ল'ৰা হ'বই নোৱাৰ তই ৰাক্ষসৰ ল'ৰা তই ৰাক্ষসৰ জাতি হ'বই নোৱাৰে এনেকুৱা বেয়া কাম মোৰ ল'ৰাই কেতিয়াও কৰিব নোৱাৰে তোক মই আজি সুধাই নেৰোঁ পাপাৰ পৰা মই খাইছোঁ তোক চাই ল'ম মই চল হাত The next day. The following day. ফটো ৰিচিভ কেলে কৰা নাই ঐ শুন বস্তু এটা চাম শুন বস্তু এটা দেখাম শুন তই মোৰ ওচৰত নাহিবি তই মোক কথাই নকবি মই তোৰ লগত কথা নাপাতো আজি হেল্ল' মুনমি তুমি মোৰ কাম এটা কৰিব লাগিব চব মোহ মায়া হে বেটা তই মানে আকৌ বিচাৰো মই